নমস্কাৰ আজি আমি চাম পাৱাৰ পইণ্ট স্লাইডত টেক্সট কণ্ট্ৰলখিনি কেনেকৈ কৰিব পাৰি ইনেটো স্লাইডত যিবিলাক প্ৰিডিফাইন যিবিলাক লেআউট থাকে এইবিলাকত টেক্সট ইনচাৰ্ট কৰিবলৈ বিভিন্ন অপশ্যন দিয়াই থাকে যেনেকৈ ধৰক এখন টাইটেল স্লাইডত টেক্সট বক্স কিছুমান অলৰেডি দিয়া আছে ইয়াত আপুনি টাইটেলটো ভৰাব পাৰিব প্ৰেজেণ্টেশ্যন টাইটেল তেনেকৈ ইয়াত কোনে প্ৰেজেণ্ট কৰিছে গতিকে এইখিনি ইমান অসুবিধা নাই জাষ্ট ক্লিক কৰি টাইপ কৰিলে হ'ল কিন্তু যদি সম্পূৰ্ণ নিজাববীয়াকৈ যদি কৰিব বিচাৰিছে তেতিয়া কেনেকৈ কৰিব আমি এখন ব্লেংক স্লাইড লওঁ প্ৰথমতে ইয়াত টেক্সট ইনচাৰ্ট কৰিবলৈ টেক্সট বক্স ইনচাৰ্টত বা হোম টেবত গ'লেও হ'ব ইনচাৰ্টত গৈ টেক্সট বক্স নতুবা হোম টেবত গৈ ইয়াত যিটো ড্ৰয়িং টুলছ আছে তাতে এটা টেক্সট বক্স আমি প্ৰথমতে ড্ৰ কৰি ল'লোঁ ড্ৰ কৰি লোৱাৰ পিছত ইয়াত আপুনি প্ৰেজেণ্টেশ্যনৰ টাইটেল বা অন্য কিবা যদি থাকে টেক্সট ইয়াত নিজে লিখিব পাৰিব আৰু এইখিনি সৰু ডাঙৰ কৰা অপশ্যনছবিলাক মাইক্ৰ'ছফ্ট ৱৰ্ডৰ লগত একেই ফন্ট চাইজ ডাঙৰ সৰু কৰা বা বোল্ড কৰা ইটালিক কৰা আণ্ডাৰলাইন কৰা কেপিটেল কৰা বা গোটেইখিনি স্মল কৰা এইবিলাক চব ৱৰ্ডৰ লগত একেই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে ইয়াত কিছুমান ফণ্টৰ কিছুমান কণ্ট্ৰলো দিয়া আছে যেনে ধৰক এইটো বোল্ড কৰিবলৈ ইটালিক আণ্ডাৰলাইন কৰিবলৈ তেনেকৈ ফণ্ট চাইজবিলাক বঢ়াবলৈ কমাবলৈ আৰু ফণ্টৰ ষ্টাইল চেঞ্জ কৰিবৰ কাৰণে বিভিন্ন সৰু সুৰা টুলছ দিয়া আছে এতিয়া টেক্সটৰ এলাইনমেণ্টখিনি মিলাবলৈ ইয়াত আপোনালোকে ক্লিক কৰিব পাৰে এইটো লেফ্ট চেণ্টাৰ ৰাইট এইটো জাষ্টিফাই কলম ইনচাৰ্ট কৰিবলৈ ইয়াত এটা দুটা তিনিটা কলম বনাব পাৰিব আৰু যদি বেছি কলম লাগে তেতিয়াহ'লে মোৰ কলমছত যাব পাৰে টেক্সটৰ ডাইৰেকশ্যনবিলাক সলনি কৰিবলৈ টেক্সট ডাইৰেকশ্যনত ক্লিক কৰি ইয়াত হৰাইজেণ্ট মানে ভাৰ্টিকেল বা হৰাইজেণ্টেল কেনেকুৱা ধৰণৰ লাগে তেনেকৈ আপুনি ল'ব পাৰিব ভাৰ্টিকেল কৰিলে আপোনাৰ টেক্সট বক্সটো ভাৰ্টিকেল কৰি ল'ব লাগিব আৰু যদি হৰাইজেণ্টেলকৈ থাকিব বিচাৰে তেতিয়াহ'লে আগৰ নিচিনাকৈ ৰাখিলে হ'ল ইয়াৰ উপৰিঞ্চিয়ে পাৱাৰ পইণ্টত আৰু এটা অপশ্যন থাকে যে ইয়াত ৱৰ্ড আৰ্ট ভৰাব পৰা যায় ৱৰ্ড আৰ্ট ইনচাৰ্ট কৰিবলৈ আমি ইনচাৰ্টত যাম ৱৰ্ড আৰ্টত ক্লিক কৰিম ইয়াৰ যিকোনো এটা ষ্টাইল আমি চিলেক্ট কৰিম ইয়াত আমাক এটা টেক্সট বক্স দেখুৱাব তাত আমি যিটো টাইপ কৰিম সেইটো আমাৰ ডিছপ্লে হ'ব আৰু এইটো যদি সলাব বিচাৰোঁ তেতিয়াহ'লে আমি ইয়াত ক্লিক কৰি ফৰ্মেটটো যদি চিলেক্ট হৈ থাকে তেতিয়াহ'লে ইয়াত আপোনালোকে বেলেগ এটা ডিজাইনলৈ তাক কনভাৰ্ট কৰি ল'ব পাৰিব জাষ্ট চিলেক্ট কৰি দিলেই হ'ল গতিকে এনেদৰে আমি পাৱাৰ পইণ্টৰ ভিতৰত টেক্সট কণ্ট্ৰলখিনি কৰোঁ ইয়াৰ উপৰিঞ্চি যদি আপোনাৰ ওচৰত বেলেগ কিবা যদি ডকুমেণ্ট থাকে নোটপেড বা ৱৰ্ড তাৰপৰা আমি টেক্সট চিলেক্ট কৰি কপি কৰি ইয়াত ডাইৰেক্ট পেষ্ট কৰি দিব পাৰোঁ হোমত গৈ ইয়াত ডাইৰেক্ট পেষ্ট কৰি দিলে হ'ল ইয়াত অট'মেটিকেলি এটা টেক্সট বক্সত সি সোমাই ইয়াত পেষ্ট হ'ব গতিকে কোনো টেক্সট বক্স নবনালেও হৈ যায় বা বনায়ো ল'ব পাৰে টেক্সট বক্স এটা বনাই পিনি তাতো পেষ্ট কৰিব পাৰে তাৰ ভিতৰত বা ডাইৰেক্ট কণ্ট্ৰল ভি বা পেষ্ট কৰি দিলেও ই ডাইৰেক্ট পেষ্ট হৈ যাব এতিয়া যদি বুলেট দিব বিচাৰে বা নাম্বাৰিং যদি কৰিব বিচাৰে তেতিয়া কেনেকৈ কৰিব ধৰি লওক আমাৰ ওচৰত কিছুমান পইণ্টছ আছে এতিয়া এই পইণ্টছবিলাক আমি যদি বুলেট দিব বিচাৰোঁ বা যদি নাম্বাৰিং কৰিব বিচাৰোঁ তেতিয়াহ'লে পইণ্টছখিনি প্ৰথমতে বা চেণ্টেঞ্চখিনি প্ৰথমতে চিলেক্ট কৰি ল'ব ইয়াত বুলেট অপশ্যন আছে যিকোনো এটা বুলেট অপশ্যন ক্লিক কৰিলে হ'ল আৰু যদি নাম্বাৰিং কৰিব বিচাৰে তেতিয়াহ'লে আকৌ তেনেকৈ চিলেক্ট কৰি ইয়াত যিকোনো এটা নাম্বাৰিং অৰ্ডাৰ চিলেক্ট কৰিলে বুলেট বা নাম্বাৰিং অট'মেটিকলি দেখুৱাব গতিকে এইখিনিয়ে হৈছে পাৱাৰ পইণ্টৰ ভিতৰত থকা ৱৰ্ডৰ বেছিক টেক্সটৰ বেছিক কণ্ট্ৰলছ ধন্যবাদ